আমাৰ গৌৰৱ কঢ়িয়াই অনা আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ৰেজিতা দেউৰী আমাৰ বিভিন্ন দল সংগঠনে এখনকৈ কলম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ইয়াত উৎফুল্ল হৈ ৰৈ আছে। আমি পোনপ্ৰথমেই আমাৰ কিনাপথাৰ সমষ্টিৰ জেভিপি দলৰ সন্মানীয় সভাপতি শ্ৰীযুত সদাগৰ দেউৰীক এখনি কলম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এয়া আমাৰ সদাগৰ দেউৰী কিনাপথাৰ সমষ্টিৰ জেভিপি দলৰ সন্মানীয় সভাপতি। ইয়াৰ পাছতে কিনাপথাৰ সম্পাদক কিনাপথাৰ যুৱ সংঘৰ সম্পাদক শ্ৰী বিকাশ দেউৰী আমাৰ ৰেজিতা দেউৰী এখনি কলম গামোচা আৰু ইয়াৰ পাছতে আমাৰ গাঁৱৰ সচেতন যুৱক সমাজকৰ্মী শ্ৰী সুনীল দেউৰীয়ে আমাৰ কুণ্ডিল নগৰ যুৱ সংঘৰ হৈ এখনি কলম গামোচা সম্বোধন জনাইছে। এই আমাৰ সুনীল দেউৰী আৰু পেহীয়ে আমাৰ মনকুমাৰী দেউৰীয়েও বনাইছে। সন্মানীয় ৰাইজ ৰেজিতা দেউৰীনা শুভেচ্ছা জ্ঞাপন কৰি বাই বাচিকা আৰম্ভণি গাঁৱৰ আৰম্ভণি একে হিচাপে লিখিয়াবা বাই ভৱিষ্যতে বাই ভৱিষ্যত কাহানি বাই উদ্দেশ্য লক্ষ্য কাহানি বাই লিখিয়াবানা গাতালনে শক্তি বলদিন যিকি নহওক আতিথ্য কাহানি শুভাকাংক্ষী প্ৰত্যেকজনে সমানৈ মচি আই বিকাশ চালে যে খেতি পথাৰৰ দিন যিকি নহওক সম্বৰ্ধনা চিহ্ন তেখেতো তাৰ সন্মানীয় বজাৰ গৌৰৱ তাৰ মজা ৰেজিতা দেউৰীনাটো অভিনন্দন জনাকেন ৰেজিতা দেউৰী জিন্দাবাদ 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 ৰেজিতা দেউৰী জিন্দাবাদ 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 ৰেজিতা দেউৰী জিন্দাবাদ 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 ভৱিষ্যতে উদয়পুৰ খেলুৱৈ হোৱা আশামনতে মই গ্ৰহণ কৰিছোঁ। আপোনালোকলৈ আমি ইলেক্ট্ৰনিক মিডিয়াসকললৈ আমি স্বাগতম জনাইছোঁ। আমাৰ ভতিজী ৰেজিতা দেউৰী সৰ্বভাৰতীয় যিটো কম্পো প্ৰতিযোগিতা আছিলে চুৰাটত, গতিকে তাই খেল খেলি সোণৰ পদক দুটাকৈ অৰ্জন কৰিছে। জাতিৰ গৌৰৱ, লখিমপুৰৰ গৌৰৱ, আমাৰ নাৰায়ণপুৰৰ গৌৰৱ, গতিকে অসমৰ গৌৰৱ। গতিকে আমি ৰেজিতা দেউৰীলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তাই ভৱিষ্যতে যেন আমাৰ গৌৰৱ আৰু উজ্জ্বল কৰে। তাই ভৱিষ্যতে যাতে আমাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসমৰ গৌৰৱ কঢ়িয়াই আনে, ভাল ভাল খেল খেলি তাকে আমি কামনা কৰিছোঁ। গতিকে তাইৰ বাপেক নাই, মাক আছে। গতিকে আমি সহায় সহযোগ কৰি আজি তাইক আমি এইখিনিলৈকে লৈ আহিছোঁ। ধন্যবাদ। मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ।